লাইক কৰি দিব, ভিডিঅ'বোৰ শ্বেয়াৰ কৰি দিব, আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে বেল আইকনটো বজাই দিব দেই। খবৰ বেয়া অ'। কিয় কিয় মানে মাৰো বেয়া হ'ল ন, এতিয়া ঘৰত বিয়া পতাৰ কথা কৈ আছিলোঁ। এতিয়াতো বিয়া হওক ৰ'বা। মাৰো বয়স লাগিল ন, সেইকাৰণে আৰু কৈছে জল্দি বিয়াখন পা। এতিয়া তুমি, মই ভাবিছোঁ তোমাক ক'ম বুলি, তুমি বা কি কোৱা? মোকতো এতিয়াতো বিয়া নিদিয়ে আৰু 2 বছৰমান চাওঁ কি হয়। ইমান দিন যাম একো নহয়, 2 বছৰমান এনজয় কৰি লওঁ। এতিয়াতো বিয়া হৈ নিজৰ লাইফটো বৰবাদ কৰিব বিচাৰিছা নেকি? নহয়, সেইটোতো হয়, তুমি যোনটো কথা কৈছা সেইটো হয়, কিন্তু কথা হ'ল মোৰ ঘৰৰ ফালে অলপ অসুবিধা হৈ আছে ন, সেইকাৰণে। নাই, মোৰ এতিয়াতো বিয়া হোৱাৰ মন নাই আৰু 2 বছৰমান চাওঁ কি হয়। চাওঁ, ময়ো চিন্তা কৰি চাওঁ। সুধি লোৱা তোমাৰ ঘৰত। চাওঁ কি হয়। মাহঁতেতো যাবলৈ নিদিয়ে, মাহঁতেতো ক'তো যাবই নিদিয়ে। আহিব নিদিয়ে নেকি? আজি কেনেকৈ আহিছে, মৰম নাই যায়? নাই, আজি মাহঁত ঘৰতে নাই, মাও নাই দেউতাও নাই। সেইকাৰণে চান্সটো পালা ন? কি আছে ঘৰত ফুৰি মিছাকৈ আহিছোঁ আৰু ফ্ৰেণ্ডৰ ঘৰত আহি। কি কৰি আছা ইয়াত? অ' তুমি? অঁ, নাই, এনেই ই কোন হয়? কি তুমি যে কৈছিলা টাইম পাছৰ কাৰণে এটা ল'ৰাৰ লগত টাইম হয়, মই তোমালোকৰ ঘৰত যাবলৈ আহিছিলোঁ ক'লা। মই যাম দিয়া। এইটো কোনো এইটো মোৰ বয়ফ্ৰেণ্ড হয়। মই আজি আহিলোঁ, তাৰমানে মই ফ্লাইটৰ টিকেট কাটিছোঁ 8 দিনৰ ছুটিৰ কাৰণে, মই ফ্লাইটত আহি গ'লোঁ। ব'লা। অঁ, বোলা ৰ'বাচোন আপুনি। তোমাৰ যদি আগতে বয়ফ্ৰেণ্ড আছে, তুমি আগতে কিয় কোৱা নাছিলা? এইটো টাইম পাছ। হয় নেকি? এয়া নেকি তোমাৰ ভাল পোৱা? ঠিক আছে দিয়া। বাই। অ' ফেঁচা দেখোন হে? অঁ, ফেঁচা দেখোন। কি বা হৈছে ইয়াত? অ' ফেঁচা। ক'ত দেখোন চেহেৰাটো খাবা নাপাওঁ কুকুৰটোৰ দৰে হৈছে কি কিয়া? কৰি ভাই, বহুত টেনচন মোৰ। এ ৰাম, অ' কোনে এনে কৰিলে তোৰ চেহেৰাটো? তুমি মানে বৰষা যি আছে আমাৰ গাঁৱৰ, অ' বৰষাৰ প্ৰেমত পৰিছিলোঁ ভাই। হয় নেকি? অঁ, খুবেই বৈ আছো তোৰ চেহেৰাটো। খুবে মানে মই কৈছো নে খোৱা নাই মই। মই কৈছো নে ভেকলি বালাত মুচ আৰু এই নিচলা মাছে পানীত পাতা আপি চলিৰ কথা আকে। হয় ভাই, তই ঠিক কথা কৈছিলি, মই তোৰ কথাটো উৰাই দিছিলোঁ। চা তোক মই এটা কথা কওঁ, আজি আপি ভাল পাইছা হয় নে নহয়? আজি লাগ কৰিছা তই কিহৰ খৰচ? ৰেষ্টুৰেণ্টৰ খৰচ। আজি লাগ কৰা নাই সোণৰ খৰচ হয় নে নহয়? আজি বাদ দিছে কি মধুৰ খৰচ। আজি লুকতটো লাগব গধলাই, লাগব না নাই? লাগবো সেইটো লাগবো, নহ'লে মই আৰু চেহেৰাটো খুবেই বৈ আছে। আৰু এটা কথা কওঁ, বৰষা চেঞ্জ কৰি আৰু এটা কথা কওঁ, আপি চলি পৰা আজি মানে অলপমান দূৰত থকা কিবা প্ৰব্লেম আছে? প্ৰব্লেম নাই আকৌ। নাই নে? তোক মই আগতে কওঁ তহঁতে নকৰিবি এইবিলাক প্ৰেম চেৰেম। চাচোন চা এনে সুন্দৰ ৰঙা কি কৰি মোৰ নামত চেঞ্জ কৰি পেলাইছে। কি কৰি মই যদি তোৰ কথাটো আগতে মানি ল'লে মই আজি কথা নহয়। বয়া কৰিছে হয়নে? এই নমস্কাৰ কৈছোঁ, মই আতিৰ প্ৰেমত নপৰো আৰু। এতিয়া তই কি এতিয়া মুঠ খাবা যাবি? শুনা, মাইণ্ড ঠাণ্ডা কৰিব নালাগে। তোক মই আগতে কৈছিলো ভাল চাল নাকপি এগিলা চেনি পুঠি আনাবি পাছলি তো বেটা আমাক পাত্তাই নাযায়। চেনি পুঠি আনাবি লাগে তাক, বাপৰে বাপ চেনি পুঠি আনা। হ'ব দে ভাই, আৰু কিমান নকবি, বহুত কথা বৰষা প্ৰেম নকৰবি কান্দছে নেকি তই? হে নাকানবি নাকানবি এটা নাপায় কান্দা কাটা কৰিব নাপায়। যি হৈছে হৈছে হৈ গৈছি। মানে এতিয়া ক'ত বেলেগ নলবাৰীত এটা আছে ওটাই মোক ক'লো এইটো কি আছিল চেনি পুঠি, সেইটো দৰকি আনাপি নালগে আৰু এই বৰহাতকৈ ওপৰত নালগে আৰু তুই আছে তাত তুই নালগে মোক তুই ঠিক আছে দে, হ'ব দে, বেছি দেৰি নকৰো ভাই। তই থাক অলপ তো আপেল চাপেল খাৱা কৰবি দে। হ'ব দে। খুব দুখ লাগছে। বল যাও এই ফেঁচা থাক হা। নমস্কাৰ, মোৰ নাম বৰষা। নমস্কাৰ মোৰ নাম হলদাৰ। নমস্কাৰ, মোৰ নাম ফেঁচা। নমস্কাৰ, মোৰ নাম ফচা। নমস্কাৰ মোৰ নাম অঞ্জহা ফুল। আপোনালোকে আমাৰ চেনেলটো নিশ্চয় চাই আছে, চেনেল গেজাপ। আপোনালোকে যদি আমাৰ ভিডিঅ'বোৰ চাই ভাল পায় তেতিয়াহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগতে আমাৰ ভিডিঅ'বোৰ শ্বেয়াৰ কৰিব আৰু লাইক কৰিব। ধন্যবাদ।